অটোনমাস কাউন্সিল দিব লাগিব আজি হাজং সেটেল ট্রাইব গ্ৰুপ হয় আজি মেছ কছাৰী সেটেল ট্রাইব গ্ৰুপ তেওঁলোকক অটোনমাস কাউন্সিল দিবৰ কাৰণে আমি দাবী জনাইছোঁ আনহাতে আমি দেখিছোঁ যে বিগত সময়ছোৱাত কাজিৰঙাত চৰকাৰে এলানি উচ্ছেদ কাৰ্য সম্পাদন কৰিছিল আমি তাক সমৰ্থন কৰিছিলোঁ তাৰ সমান্তৰালকৈ আমি দাবী জনাইছিলোঁ যে ট্ৰাইবেল বেল্ট ব্লকত যিখিনি বাংলাদেশী বেদখলকাৰী আছে তেওঁলোকক শীঘ্ৰে উচ্ছেদ কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি কেইবালানি আলোচনাও অনুষ্ঠিত কৰিছিলোঁ এই আলোচনাত তেখেতে আমাক কমিটমেণ্ট দিছিলে যে ট্ৰাইবেল বেল্ট ব্লকৰ পৰা অবৈধ বাংলাদেশী তেওঁলোকে উচ্ছেদ কৰিব কিন্তু আজিৰ তাৰিখলৈকে কোনো ধৰণৰ ইনিচিয়েটিভ লোৱা নাই তাৰ বিপৰীতে আকৌ ট্ৰাইবেলকহে বনাঞ্চলৰ পৰা এভিকশ্যন কৰা আমি মানে দেখিবলৈ পালোঁ বুলডোজাৰ চলাইছে আপোনাৰ হাতী লগাই ঘৰ ভাঙি একদম বেঘৰ কৰি দিছে তো গতিকে আমি দাবী জনাইছোঁ শীঘ্ৰে ফৰেষ্ট ৰাইট এক্টটো ইমপ্লিমেণ্ট কৰিব লাগে শেহতীয়াকৈ বিটিচি যিখন এখন লেণ্ড ৰেগুলেশ্যন যিখন দিয়া হৈছে সেইখনলৈ গোটেই বিষয়টো আজি মই শুনিছোঁ গোটেই ঘটনাটো যে বিটিচি অথৰিটি বা তেওঁলোকে কেবিনেটে এটা সিদ্ধান্ত লৈছে যে তাত আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্টৰ যিটো চেপ্টাৰ 10 এই চেপ্টাৰ 10টো তাত নাল এণ্ড ভইড হ'ব তাত তেওঁলোকে কাৰ্যকৰী নকৰে তেনেকুৱা এটা হঠকাৰী সিদ্ধান্ত লোৱা বুলি মই শুনিছোঁ আৰু এইটোৱে যদি হয় তেতিয়াহ'লে তাৰ মাটি বাৰী শেষ কাৰণ ট্ৰাইবেল বেল্ট ব্লকত প্ৰটেক্টেড ক্লাছেহে মাটি কেনা বেচা কৰিব পাৰে আৰু এইটো লেণ্ড লটো হৈছে লেণ্ড ছাবজেক্ট হৈছে ষ্টেট ছাবজেক্ট এইটো ৰাজ্যৰ ছাবজেক্ট হয় তেওঁলোকে ইচ্ছা কৰিলে এইটো নাল এণ্ড ভইড কৰিব নোৱাৰে তাত এইটো ইমপ্লিমেণ্ট কৰিব লাগিব আৰু এইটো চেপ্টাৰ 10টো যদি তাত ইমপ্লিমেণ্ট নহয় তেতিয়াহ'লে ট্ৰাইবেল বেল্ট ব্লক চব উঠি যাব ডিনটিফাইড হ'ব ডিনটিফাইড হ'লে তাত নন বনাফাইড মানুহেও এই মানুহখিনি কৃষকৰ মাটিখিনি ক্ৰয় কৰিব পাৰিব হয় পুঁজিপতিৰ সুবিধা হ'ব বণিক গোষ্ঠীৰ সুবিধা হ'ব বহিৰাগতৰ বনিয়াবিলাকৰ সুবিধা হ'ব আৰু এইটো মষ্ট প্ৰবেবলি ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাকৰ স্বাৰ্থৰ কাৰণে এনেকুৱা এটা ডিচিশ্যন লৈছে আৰু তেনেকুৱা ডিচিশ্যন যদি লৈছে তেতিয়াহ'লে হঠকাৰী সিদ্ধান্ত আমি এইটো মানো আমি কেতিয়াও আমি ভুলতো এইটো মানো আমি আলোচনা কৰিম ডেফিনেটলি কৰিম আজি শুনিছোঁ আমি বিষয়টো গোটেই বস্তুখিনি আমি জানিলোঁ একখনৰ মতে কি আছে একখনৰ মতে আপোনাৰ প্ৰটেক্টেড ক্লাছ অফ পিপল থাকে এটা নিৰ্দিষ্ট ভূখণ্ড ধৰক ডাঙৰ এৰিয়াটোক লৈ বেল্ট হৈছে সৰু সৰু ট্ৰাইবেল এৰিয়াবিলাকক লৈ পেলাই ব্লক হৈছে যে ট্ৰাইবেল বেল্ট ব্লকত পাৰ্টিকুলাৰ কিছুমান প্ৰটেক্টেড ক্লাছ অফ পিপলেহে মাটি বাৰী ক্ৰয় কৰিব পাৰে চবেই নোৱাৰে আৰু বিফৰ ক্ৰিয়েশ্যন অফ ট্ৰাইবেল বেল্টছ এণ্ড ব্লক যিবিলাক জনগোষ্ঠী তাত আছিলে তেওঁলোকে তাত মাটি বেচা কিনা কৰিব পাৰে কোনো আউটছাইডাৰ তাত আহি পেলাই ভূমি ক্ৰয় কৰিব নোৱাৰে কিন্তু এইটো যদি এতিয়া নাইকিয়া কৰি দিয়ে বিটিচিত তেতিয়াহ'লে সকলো শ্ৰেণীৰ মানুহেই মাটি ক্ৰয় কৰিব পাৰিব আল্টিমেটলি ট্ৰাইবেল বেল্ট ব্লকত আৰু চব বহিৰাগতৰ এটা আগমন ঘটিব তাত বিদেশী বনিয়া পুঁজিপতিৰ এটা আগমন এইটোৱে চক্ৰান্ত এটা চলিছে নেকি যদি প্ৰকৃত অৰ্থত এইটো হৈছে তেতিয়াহ'লে ডেফিনেটলি তাত নিশ্চিতভাৱে এইটো কিছু উদ্দেশ্য নিহিত আছে ৰজা ঘৰিয়াক আমি জনাইছোঁ যে আমি কোনোপধ্যে 6 জনগোষ্ঠীৰ অনুসূচীকৰণটো আমি মানি ল'ব নোৱাৰোঁ এইটো শীঘ্ৰে বাতিল কৰিবই লাগিব ৰাজনৈতিকভাৱে শৈক্ষিকভাৱে সামাজিকভাৱে বহুগুণে আগবঢ়া আৰু ট্ৰাইবেল হ'বৰ কাৰণে কোনো ক্ৰাইটেৰিয়া ফুলফিল নকৰা আৰু আৰ জি আইয়ে অলৰেডি 8বাৰকৈ ৰিজেক্ট কৰিছে যাৰ প্ৰস্তাৱ তৎসত্ত্বেও কেৱল ৰাজনৈতিক মুনাফা লাভৰ কাৰণে আজি অসম চৰকাৰে যি প্ৰস্তাৱ প্ৰেৰণ কৰি আছে বাৰম্বাৰ তাক আমি গৰিহণা দিছোঁ আমি ধিক্কাৰ দিছোঁ আৰু শীঘ্ৰে এই সিদ্ধান্তটো বাতিল কৰিবলৈ আমি দাবী জনাইছোঁ